Hi guys, welcome to my channel. More channel অন্য এটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আমি দুজন প্ৰণৱ আৰু মই ওলাইছো গোৱালপাৰাৰ পৰা মানে ছয়গাঁও কামৰূপ ছয়গাঁও লৈ কাৰণ আজি আপোনালোকেতো জানে আজি 21/2022 চন আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যি আজি গ্ৰেড 4ৰ এক্সাম হ'ব লগা আছে সেই এক্সামৰ কাৰণে আমি ওলাইছো ছয়গাঁও লৈ So আপোনালোকে চাই থাকক ভিডিওটো হেকলৈকে আৰু নতুন বন্ধু আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো হেকত কেনেকুৱা লাগছে নিশ্চয় এটা সুন্দৰ কমেন্ট কৰি জনাব সো এতিয়া আপোনালোকে দেখিছে পুৱাই আমি এনেকুৱাকে ওলাইছো দুজনে আৰু আমি এতিয়া পালো বৰসাৰ আৰু বৰসাৰৰ মাজে আমি যাই আছো খোলা ৰাস্তা কোনো ভিৰ নাই So চাই থাকক কামৰূপ আমি গোৱালপাৰাৰ পৰা কামৰূপলৈ যোৱাতে কি আপোনালোকক দেখুৱাব পাৰো কি আপোনালোকৰ আগত চিনাকি কৰি দিব পাৰো সো এতিয়া আমি আছো বৰজাৰ আৰু এই বৰজাৰ বুলি ক'লে আমি আগতে বহুত ভয় কৰিছিলো বহুত গছ আছিল কিন্তু ক্ৰমান্বয়ে মানুহবিলাকে গছ কাটি শেষ কৰাৰ পিছত আজিকালি এই বৰজাৰত গছ নোহোৱা হৈছে দুই কাষে ৰাইট চাইডতো এইবিলাকে দোকানে হৈ গৈছে জানানে আপোনালোকে আৰু এই পিনে লেফট সাইডে চাব আপোনালোকে এটা মন্দিৰ বনাইছে কালীমাৰ মন্দিৰ সো এনেকুৱাকে গছ ডাঙৰ গছৰ মাজে সেউজীয়া গছৰ মাজে আমি 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজে ওপৰে আমি যাই আছো এইটো কালী মন্দিৰ সো চাই থাকক আপোনালোকে কি দেখুৱাব পাৰো কি নোৱাৰো গাইস ৰাস্তা বুলি ক'লে নেশনেল হাইৱে বুলি ক'লে আপোনালোকে জানেনে আমাৰ ভাৰতৰ ভিতৰত সবতকে লংগেষ্ট নেশনেল হাইৱে কোনটো গাইস নেশনেল হাইৱে 44 এইটো আমাৰ ভাৰতৰ ভিতৰত সবচে লংগেষ্ট নেশনেল হাইৱে সো গাইস আপোনালোকে দেখিছনে ইমান ডাঙৰ গছ মানে এইবিলাক এই বৰজাৰত মানে বিশেষকৈ বহাগৰ দিনত কুমলীয়া যেতিয়া পাত ওলাব গছৰ ছাল গছৰ তেতিয়া মানে বহুত দেখিবলৈ শুৱনি হয় গাইস আমি 40-45 এনেকুৱা স্পীডত যাই আছো কাৰণ বেছি স্পীডত যোৱা নাই কাৰণ স্লো ড্ৰাইভ লং লাইফ আপোনালোকেতো জানে আৰু আপোনালোকে জানেনে আমাৰ গোৱালপাৰাৰ পৰা যেতিয়া গুৱাহাটীলৈ আপোনালোকে যাত্ৰা কৰিব তেতিয়া হ'লে বা গুৱাহাটীৰ পৰা গোৱালপাৰালৈ আহিব লগা হ'লে তেতিয়া বহুত ডাঙৰ ছাল গছৰ ছাল বাগানৰ মাজে আহিব গাইস এনেকুৱা সেউজীয়া হাল গছৰ মাজে এটা সেউজীয়া পৰিৱেশৰ মাজে আমি আহিব লগা হয় বা যাব লগা হয় আৰু আহি আপোনালোকে দেখিব পাৰিছে মোৰ লেফট সাইডত এইটো মা বনবাসীৰ মন্দিৰ আৰু এই মা বনবাসীৰ মন্দিৰ ক্ৰছ কৰি আমি পাম আমাৰ আমজোঙাত অৱস্থিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয় এইটো লেফট সাইডে আপোনালোকে দেখিবলৈ পাৰিছে আৰু এইখন ষ্টাব্লিছ হৈছে 2017 চনত আৰু ক্ৰমান্বয়ে আগবাঢ়ি আহোঁতে আমি আমজোঙা তথা দ্ৰংগিৰ মাজত পাম এটা বিশাল মা কালী ষ্টেটু আপোনালোকে দেখিবলৈ পাৰিব আৰু এই ষ্টেটু প্ৰায় 40 পৰা 42 ফুট ওখ যিটো 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই অৱস্থিত ক্ৰমান্বয়ে গৈ আমি পামহি আমাৰ গন্তব্য স্থান তাৰ আগতে এখন বহুত ডাঙৰ এখন ফৰেষ্ট আছে য'ত বিশাল ডাঙৰ ছাল গছ আছে তাতে আমি ৰখিম সো এয়া ফৰেষ্ট আপোনালোকে দেখিবলৈ পাৰিছে দুকাষে বহুত ওখ মানে ছাল গছ আছে ইয়াত ৰখি আমি ক্ৰমান্বয়ে আমাৰ গন্তব্য স্থান যামহি সো আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু আহি আমাৰ এইখন দেখিবলৈ পাইছে আমাৰ এক্সাম চেণ্টাৰ হয় এইটো ৰোহিণী কুমাৰ চৌধুৰী হাই স্কুল যিখন অৱস্থিত কুকুৰমাৰা ছয়গাঁৱৰ কুকুৰমাৰাত অৱস্থিত এইখন বিদ্যালয়
গাছ এতিয়া আমাৰ এক্সাম শেষ হ'ল আৰু এক্সাম শেষ হোৱাৰ পিছত আমি ৰিটাৰ্ণ আহিলোঁ গোৱালপাৰালৈ আৰু গোৱালপাৰালৈ আহোঁতে ৰাস্তাৰ দুই কাষে আপোনালোকে দেখিব পাৰিছে বহুত ডাঙৰ ডাঙৰ শালগছ আৰু এইখন চাৰ আৰু এই চাৰ দেখুৱাতে মোৰ এটা কথা মনত পৰিল যে আমাৰ অসমত ৰাষ্ট্ৰীয় উদ্যান কেইখন আপোনালোকে জানেনে আমাৰ অসমত ৰাষ্ট্ৰীয় উদ্যান কেইখন আমাৰ অসমত বৰ্তমান ৰাষ্ট্ৰীয় উদ্যান 7খন হৈছে যিখন ফাৰ্ষ্ট হ'ল কাজিৰঙা ছেকেণ্ড হ'ল মানাস থাৰ্ড হ'ল নাৱেৰী ফ'ৰ্থ হ'ল ডিব্ৰু-চৈখোৱা 5 হ'ল ওৰাং 6 হ'ল ৰায়মনা এণ্ড 7 হ'ল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান গাইজ যি দুখন ৰাষ্ট্ৰীয় উদ্যান মানে 6 আৰু 7 ৰায়মনা এণ্ড দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব ছাৰে ডিক্লাৰেশ্যন কৰিছিল ৰায়মনা হ'ল 5 জুন 2021 আৰু দিহিং পাটকাই হ'ল 9 জুন 2021 চনত তো গাইজ থেংক ইউ আপোনালোকক ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আৰু নেক্সট এটা ভিডিঅ'ৰ লগ পোৱাৰ আশাৰে আৰু ভিডিঅ'টো আপোনালোকে যদি অলপ হ'লেও ভিডিঅ' বুলি ভাবে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নতুন বন্ধু আহিলে আৰু আপোনালোকে শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে আকৌ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ ইয়াতে সামৰিছোঁ।